চিৰিময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন। আজি বহাগ বিহু, কৰোনাৰ সংসাৰ উদিবলৈ ঘৰতে থাকি ৰঙালী বিহু উদযাপন কৰিব জাতিয়ে। ৰাজ্যত যোৱা 3 দিনত ধৰা পৰা নাই এজনো কৰোনা আক্ৰান্ত। অদ্যপি 3000 নমুনা পৰীক্ষা। সংবাদ মেলযোগে সদৰি কৰিলে স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। লকডাউন সম্পৰ্কীয় সকলো সিদ্ধান্ত কেন্দ্ৰীয় নিৰ্দেশনা অনুসৰি পালন কৰিব অসমে। সেয়ে কাইলৈকে লকডাউন অন্ত পৰিব নে সম্প্ৰসাৰিত হ'ব সেয়া কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰিব। ৰাজ্য চৰকাৰৰ মন্ত্ৰী পৰিষদৰ বৈঠকতে এই সিদ্ধান্ত। ৰাজনীতিত বিৰোধী সংকটত এক ৰাজ্যক কৰোনাৰ পৰা ৰক্ষা কৰিবলৈ টীম আছাম হৈ যুঁজিব শাসক বিৰোধীয়ে। সৰ্বদলীয় বৈঠকত সিদ্ধান্ত গ্ৰহণ। লকডাউনত স্তব্ধ হৈ পৰা দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ 1.5% অৱনমিত হোৱাৰ সম্ভাৱনা, বিশ্ব বেংকৰ পূৰ্বানুমান। লকডাউনৰ মাজতে আজিৰে পৰা খোলা থাকিব সুৰাৰ বিপণী। পুৱা 10 বজাৰ পৰা আবেলি 5 বজালৈ খোলা ৰখাৰ অনুমতি। ক্ৰেতা বিক্ৰেতা উভয়ে পালন কৰিব লাগিব স্বাস্থ্য বিভাগৰ নীতি নিয়ম। আমেৰিকা পালেগৈ ভাৰতৰ পৰা যোৱা হাইড্ৰক্সি ক্লৰকুইন ভৰ্তি বিশেষ বিমান। শনিবাৰে নিউয়ৰ্ক বিমানবন্দৰত এই বিমানখনে অৱতৰণ কৰাৰ কথা জনালে ভাৰতীয় ৰাষ্ট্ৰদূতে। COVID-19ৰ বিৰুদ্ধে যুঁজক টেষ্ট ক্ৰিকেটাৰে তুলনা অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ইয়ান চেপেলৰ। ইয়াত জয়লাভৰ বাবে ধৈৰ্য, দৃঢ়তা আৰু কৰ্মতৎপৰতাৰ প্ৰয়োজন বুলি তেওঁ কয়। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ দ্বিতীয়জন অৱসৰপ্ৰাপ্ত উপাচাৰ্য ডক্টৰ প্ৰদীপেশ ভট্টাচাৰ্যৰ বিয়োগ। 79 বছৰ বয়সত দেওবাৰে বেংগালুৰুস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ। জন্মস্থান যোৰহাটত শোকৰ ছাঁ। লকডাউন অমান্য কৰি পৰ্তুগালত পাতলীয়া অনুশীলন তাৰকা ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ। স্থানীয় প্ৰশাসনৰ হস্তক্ষেপ।